নাচিৰিবা তোমাৰ চেনেল জিতুমণি ৰাভা তালকে লৈ আহিছে এটি নতুন ভিডিঅ' ক'ত আহিছোঁ কি কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম তো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাৰ লগত আহিছোঁ লাহেকৈ দেখুৱাই আছোঁ আজি আহিলোঁ এয়া ডিম্পি মেৰিনা তাৰপিছত এইপিনে বৌ আৰু এইফালে দাদা আজি আমি আহিছোঁ ৰাইনো ইক' ৰিজৰ্ট অকণমান ওপৰে দেখুৱাই দিছোঁ আগতনো কি আছে বলক চাই লওঁ ময়ো আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ চাৰিওফালে ফুল মানে একদম ধুনীয়া মানে চাবলগীয়া পৰিৱেশ এটা সৃষ্টি কৰিছে তাৰপিছত আকৌ এতিয়া বনাই আছে সম্পূৰ্ণ হৈ উঠা নাই তথাপিও যথেষ্টখিনি হৈ উঠিছে আগতনো কি আছে চাই লওঁ তাৰপিছত এয়া জবা ফুল ধুনীয়াকৈ কাটিং কৰি থৈ দিয়া আছে আগলৈ মানুহবোৰ চব জুম খাই আছে কিনো আছে আহি দেখোঁ যে হৰ্চ ৰাইডিং তাৰপিছত এইপিনে আছে জিপ লাইন এইবোৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে গোটেইকেইটাই আহি চায়াত এনেকৈ বহি লৈ অকণমান উপভোগ কৰিলোঁ তাৰপিছত ডিম্পিক উঠাই দিলোঁ যিহেতু গোটেইকেইটাৰ ভিতৰত চাইজত সৰু মানুহ তাইকো উঠাই দিলোঁ লগতে আমিও এনজয় কৰিলোঁ এপাক ঘূৰাই আনে তাতে 50 ৰুপিজকৈ লয় এক্সপিৰিয়েঞ্চ কোৱা একদম বঢ়িয়া ফেণ্টাষ্টিক মজা না গৰম লাগি গ'ল ঠাণ্ডা দিনতো আইচক্ৰীম খাই আছোঁ গছৰ মূৰা এটাকে কি ধুনীয়াকৈ এনেকৈ কাটিং কৰি দিছে কালাৰ কৰি দিছে সেইটো তাৰ ওচৰতে ফুলেৰে মানে গীটাৰ আকৃতি কৰি কাটিং কৰিছে কিন্তু ভালকৈ দেখুৱাব পৰা নাই ওপৰৰ পৰা দেখুৱালে ভাল হ'লহেঁতেন এনেকৈ মানুহ মানে বহুত আহিছে আৰু নতুন বছৰ বুলি আমিও নতুন বছৰ বুলিয়ে ফুৰিব গ'লোঁ এনেকৈ ঢেৰ মানুহ চাৰিওপিনে তাৰপিছত সেইখিনি আগলৈ গৈ কি আছে আমি চাওঁ তেনেকৈ সেইটো পাৰৰ পৰা ইটো পাৰ আহি দেখিলোঁ এটা বেলেগ পৰিৱেশ ইয়াতে মানুহবোৰে ৰাতি আহি থাকিব পৰা ব্যৱস্থাও ইয়াত আছে বাকী গোটেই ৰেষ্টুৰেণ্ট পাতি দিছে ধুনীয়া ধুনীয়া ফুল কেতিয়াবা আহি ইয়াতে মানুহবিলাকে কেম্প পাতিও থাকে এইবোৰ হোটেল ৰুম এনেকৈ মানে পৰিৱেশটো পূৰা বেলেগ টাইপ লাগিছে আৰু মাজে মাজে নিজৰ মুখখনো দেখাই দিওঁ সুন্দৰ মুখনি এনেকৈ এইখিনি আকৌ কাষত গোটেই চাহপাতৰ গছ পিনে আমি পাহাৰলৈকে উঠি নগ'লোঁ কিন্তু আগলৈ পাহাৰ আছে পাহাৰ উঠিব পাৰে তাৰপিছত তেনেকৈ ৰছী দি থৈ দিয়া আছে সেইপিনে খোজকাঢ়ি ফুৰিব পাৰে এইখিনি আমি খোজকাঢ়ি গোটেইখিনি দেখুৱালোঁ তাৰপিছত এয়া ৰেষ্টুৰেণ্টত মানুহৰ ভিৰ মানে কেনেকুৱা মানুহ হৈছে মানে সেইদিনাখন এতিয়া আমি আহি এই জেগাখন পালোঁ ইয়াতে এটা পষ্ট দিবই লাগিব ৰাইনো মানে ইয়াত আহি পষ্ট দিবই লাগিব আমিও ফটো উঠিলোঁ তাতে তাৰপিছত এনেকৈ এখন দোকান আছে ইয়াতে কাণফুলি বহুত বস্তু লগা বস্তু ইয়াত আছে গৰম কাপোৰ এয়া বৌক লগ পালোঁ ছাডেনলি কাক লগ পালোঁ আহি কিবা কৈ দিয়ক নতুন বছৰৰ লগ পালোঁ হেপী নিউ ইয়েৰটো হ'ল আৰু আমি হঠাৎ লগ পালোঁ যিটো অঁ থেংক ইউ আহি আকৌ সেই দাদাহঁতক এৰি থৈ য'ত আহিছিলোঁ তালৈকে গৈ আছোঁ এয়া দূৰৰ পৰা মানুহ এজনক জুলনা থকা দেখি তেওঁক উঠাই আমি ডিম্পিয়ে মই জোলাত লাগি গ'লোঁ আৰু কাক লগ পালোঁ আজি কাক লগ পালোঁ ইয়াতে ৰাইনত আহি ক'ৰ পৰা ক'ৰ কেনেকৈ কৈ দে
ক'ৰ পৰা কেনেকৈ আৰু কি আৰু টকাৰ পৰা আহিলোঁ। কাৰ লগত আহিছা? মোৰ ডটাৰ আছে, মোৰ বাইদেউ আছে, মোৰ হ'ব লগা মানুহটো আছে। আচ্ছা বঢ়িয়া দে। ৱাহ বেলেগ মানুহ লগ পালে দেখোন। হেপী নিউ ইয়াৰ। একদম চিনাকি মানুহৰে ভৰ্তি। এয়া আমাৰ খুৰাৰ ভিনদেউ। তাৰপিছত আকৌ লগ পালোঁ আমাৰ স্কুল ফ্ৰেণ্ড এজনীক বহুত দিনৰ মূৰত। তাৰপিছত বাকী অকণমান চাই দেখুৱাই দিওঁ। অঁ লাইনত আহি পালে ইয়াৰ চিনাকি মানুহ মামা। হাই দিয়া হেল্ল' হেপী নিউ ইয়াৰ। আকৌ ইপিনে লগ পালোঁ এহঁতৰ ফালৰ মাহী আৰু মহা সম্বন্ধত দুজনী মৰম লগা টিকটিতেও লগ পালোঁ। সোমাই অহা ৰাস্তাটো তেতিয়া ভিডিঅ' কৰা হোৱা নাছিলে, এতিয়া দেখুৱাই দিছোঁ। গোটেই চাৰিওকাষটো অকণমান দেখুৱাই দিছোঁ। কাষত গাড়ী পাৰ্কিং, গাড়ী দেখিয়েই গম পায় মানে কিমান মানুহ আজি। তো এয়া বেলেগ বিশেষ একো নাই। সৰু ল'ৰা ছোৱালী আহি ইয়াত বহুত ভাল পাব, খেলিব পৰা বহুত বস্তু আছে সৰু ল'ৰা ছোৱালী। তাৰপিছত বাকী ফুল দেখি মানে নেচাৰেল বস্তুবিলাক চায়ে মানে মনটো ভাল লাগি যায়। সেই বস্তুটোৱে মানে ইয়াত আহি উপভোগ কৰিব পাৰিব। লাহে লাহে সন্ধিয়া লাগি আহিছে, আমিও স্কুটিৰে গৈছোঁ। ঘৰ আহি পাবহি লাগিব, গতিকে আমি তাৰ পৰা ওলাই দিম আৰু ওলাই কিবা এটা খাব লাগিব, ভোকো লাগিছে। নতুন বছৰটোৰ দ্বিতীয়টো দিনত আজি এনেকুৱা এটা পৰিৱেশত ভণ্টি বাইদেউ তাৰপিছত দাদা বৌহঁতৰ লগত সময় কটাই পৰিৱেশৰ লগত নিজকে বিলীন হৈ মানে বহুত বেছিয়ে ভাল লাগিলে। আৰু গোটেই সকলো ৰাইজৰ যেন গোটেই বছৰটো ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। সকলো যেন সুখে শান্তি থাকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি যাবলৈ ৰেডি হৈ গ'লোঁ। এয়া হেলমেট পিন্ধি মেলি, আৰু আপোনালোকেও হেলমেট ব্যৱহাৰ কৰক, নিজে ছেফ থাকক। পুলিচৰ ভয়ত নহয়, নিজকে ছেফ ৰাখিবলৈ। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বাই বাই।